এই লকডাউনটোনো কেতিয়া খুলিব আৰু একদম ঘৰত সোমাই বৰিং হৈ গৈছোঁগৈ। এইপিনে কলেজলৈ যাব নপৰা হ'লোঁ, লগৰ ল'ৰা ছোৱালীবোৰ লগ নোপোৱা হ'লোঁ, বিশেষকৈ ৰকিক লগ নোপোৱা হ'লোঁ। আৰু এইপিনে চুলি কাটিছিলোঁ, চুলি দীঘল হৈ গ'লগৈ, একদম দেখুৱাব নোৱাৰিলোঁ আৰু ল'ৰা ছোৱালীৰ আগত ফেশ্বন মাৰিব নোৱাৰিলোঁ আৰু কলেজত গৈ। এইপিনে ৰকিক বহুত দিন হ'ল লগ পোৱা নাই, চাওঁ চাওঁ লাগিছে, ফোনতনো আৰু কিমান কথা পাতিম আৰু। ফোন এটাকে কৰি লওঁ। হেল্ল' জান, মোৰ সোণমণিটো, তুমি যদি শুই আছা মোলৈ অলপ টোপনি পঠিয়াই দিয়া। তুমি যদি সপোন দেখি আছা মোলৈ অলপ সপোন পঠিয়াই দিয়া। তুমি যদি ভাত খাই আছা মোলৈ অলপ পঠিয়াই দিয়া। হেল্ল' জান, মই বৰ্তমান হাগিহে আছোঁ, অলপ গুকে পঠিয়াই দিওঁ নি তোমালৈ? চি থুই, তুমি এনেকুৱা কথা কোৱা নাই, মই বেকআপ কৰি দিম তোমাৰ লগত। হ'ব, দেখা এতিয়া ফোন। নহয়, সঁচাই মই পায়খানাত সোমাই আছোঁ, তুমি অলপ দেৰি ৰ'বা, মই পায়খানাৰ পৰা ওলাই পেলাই ফোন কৰিম দেই। চৰি বেয়া নাপাবা আৰু। এতিয়া আকৌ গুটো নোলোৱা হ'ল নহয়। এনেহ'লে বিচনাত শুই থাকোঁতে ফোনত কথা পাতি থাকোঁতে একদম হাগোঁ লাগিব, একদম পকৰৰ পৰা গু ওলাই যাওঁ হ'ব। এতিয়া আকৌ নোলোৱাই হ'ল। একদম খং উঠিবলৈ হ'লে পোহপা মাৰি থৈ দিম আকৌ পকৰতে টেপ মাৰি পেলাই।